দৰ্শকবৃন্দলৈ মই ডক্টৰ গাম্বৰ মুখাহাৰী ঢেকীয়াজুলি সমষ্টিৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই থিয় হৈ দিছোঁ আৰু আমাৰ যিটো বড়ো পিপলছ পাৰ্টি সমৰ্থন কৰিছে আগবঢ়াইছে অসমৰ ইউনাইটেড লেবাৰ পাৰ্টি তেখেতসকলে মোক সমৰ্থন কৰিছে আৰু লগতে নৰ্থ ইষ্ট ইণ্ডিজিনিয়াছ পিপলছ পাৰ্টি এই দুটা পাৰ্টিয়ে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছে তেখেতসকলে মোক সহায় সহযোগিতা কৰিব বিশেষভাৱে ঢেকীয়াজুলি সমষ্টিত বহুত অনুন্নত বিশেষভাৱে ৰাস্তা পদূলি ঘাট আৰু কিছুমান উন্নয়নমূলক এতিয়াও বহুত পিছপৰা বিশেষভাৱে বনাঞ্চলত প্ৰায় ক'বলৈ গ'লে প্ৰায় 70,000 বা 72,000ৰ ওপৰত জনসাধাৰণে বসবাস কৰি আছে সেই অঞ্চলত থকা জনজাতিসকলে ফৰেষ্ট ৰাইটৰ অধীনত যিটো আইন কৰিছে ভাৰত চৰকাৰে শিডিউল ট্ৰাইব এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট ৰিকগনাইজেশ্যন অফ 2006 ইয়াৰ অধীনত যিখিনি আমাৰ জনজাতিসকলে ভূমি অধিকাৰ পাব লাগিছিলে সেইখিনি পাবলৈ সক্ষম হোৱা নাই মই নিজেই যোৱা 2006ৰ পৰা লাগি যোৱা 2011-12 16 ঠিক তেনেকৈ সেই সময়ত মই নিজেই অসমৰ এজন যুৱক হিচাপে লাগি ফৰেষ্ট ৰাইটৰ অধীনত মাটি পোৱাৰ ব্যৱস্থাটো কৰিছোঁ আৰু ইতিমধ্যে কিছু সংখ্যক প্ৰায় 70% পাইছে আৰু এতিয়াও 30% পাবলৈ আছে ইয়াৰ লগতে ঢেকীয়াজুলি সমষ্টিটো বড়ো জনজাতিসকল 72,000তকৈ ওপৰত ভোটাৰ্ছ আছে সেই অঞ্চলত ক'বলৈ গ'লে সেই সমষ্টিটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এটা জনজাতি সুকীয়া এটা সংৰক্ষণ কৰি পেলাই ৰাখিব লাগিছিল সেইটো ৰখা নাই মই প্ৰতিনিধি হিচাপে যদি মই ওলাই যাব পাৰোঁ ৰাইজৰ সমৰ্থনত যদি মই ওলাই যাওঁ তেতিয়াহ'লে ঢেকীয়াজুলি সমষ্টিটো ST ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মই হেঁচা দিম আৰু লগতে এই অঞ্চলত থকা ঢেকীয়াজুলি প্ৰায় অঞ্চলতে সমষ্টিৰ অঞ্চলবিলাকত পঞ্চায়ত গঠন হোৱা নাই পঞ্চায়ত গঠন নোহোৱাৰ কাৰণে আমাৰ যিসকল জনজাতি বিশেষভাৱে যিখিনি সা সুবিধা পাব লাগিছিলে পঞ্চায়তৰ অধীনত যিখিনি সা সুবিধা পাব লাগিছিল সেইখিনি পোৱাৰ সক্ষম হোৱা নাই সেইখিনি মই হেঁচা দিম অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মই হেঁচা দিম ইয়াৰ লগতে আমাৰ যিখিনি অঞ্চল আছে সেই অঞ্চলত ৰাস্তা দলং আৰু ঘাট প্ৰতিঘাট খোৱা পানী যোগান আৰু বিশেষভাৱে বিজুলী যোগান বিভিন্ন সমস্যা তাত আছে হস্পিটেল তাত আন্তঃগাঁথনি নাই চিকিৎসাৰ বাবে সেইকাৰণে মই আশা কৰিছোঁ আৰু ৰাইজে সমৰ্থন মোক আগবঢ়াইছে ঢেকীয়াজুলি সমষ্টিত এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক আগবঢ়াই দিছে প্ৰত্যাহ্বান জনাব অশোক সিংঘল জনাব আৰু বিশেষভাৱে আমাৰ কংগ্ৰেছ আছে তেখেতসকলে পাতা সিং ওৰাম তেখেতসকলে কৰিব মই BPFৰ সমৰ্থন নহয় আমাৰ BTCৰ বাহিৰত বড়ো পিপলছ পাৰ্টি বুলি আছে প্ৰায় 24টা জিলাত সেই পাৰ্টিৰ মই নিজেই সভাপতি আৰু ৰাইজে মোক মানে আগবঢ়াই নিয়াৰ কাৰণে সভাপতি হৈ নিৰ্দলীয় খেলিলে যে সেইটো আমাৰ যিটো আমাৰ টেকনিকেল অসুবিধা আমাৰ কিছু আহি পৰিছে যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আণ্ডাৰ মানে প্ৰচেছত আছে বৰ্তমানলৈকে হোৱা নাই সেইকাৰণে আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক সমৰ্থন আগবঢ়াইছে